হে দোস্ত আপোনাৰ পকেটত থকা এইবিলাক যে আপোনাৰ ঘৰ সংসাৰখন চলাই আছে আপুনি জানেনে এইবিলাক নটত কিছুমান এনেকুৱা টেকনলজি ব্যৱহাৰ কৰা হৈছে যাৰ কথা শুনিলে আপোনাৰ মূৰ নষ্ট হৈ যাব বিশ্বাস কৰক শুনিব ইচ্ছা কৰে নেকি তো বলক আমি ভিডিওটো আৰম্ভ কৰো চাওক আপুনি এটা কথা জানেনে নাই নাজানো কিন্তু আমি নোট কেতিয়াও কপি কৰিব নোৱাৰো আপুনি যেনেকৈ ফটো কপি কৰে কিবা ডকুমেন্ট কপি কৰে তেনেকৈ যদি স্ক্যানাৰত নিফালে এখন নোট দিয়ে আৰু কপি কৰিবলৈ চেষ্টা কৰে বেছিভাগ স্ক্যানাৰে এটা ওয়াৰ্নিং দিব যে আপুনি এখন নোট কপি কৰিবলৈ চেষ্টা কৰা হৈছে কৰি আছে হেইটো এটা ইনলিগেল কাম বা আপুনি এখন নোট ফটোষ্টেট কৰিব নোৱাৰে ফটোষ্টেট মেচিনত যদি যাইফালে দিয়ে মানে বেছিভাগ ফটোষ্টেট মেচিনে ষ্টপ হৈ যায় বা কি হয় এটা ওয়াৰ্নিং দিয়ে যে নোট কপি কৰিবলৈ চেষ্টা কৰিছে সো কেনেকৈ গম পায় ফটোষ্টেট মেচিন বা স্ক্যানাৰে যে আপুনি এখন নোট কপি কৰিবলৈ চেষ্টা কৰিছে চাওক তাৰ বাবে এই নোটত এটা টেকনিক আছে সেই টেকনিকটোক আমি ইউৰিয়ান প্যাটাৰ্ন বুলি কওঁ আপোনালোকে নোটত কিছুমান এনেকুৱা ডট ডট দেখা পাব চাব লাগে এনেকুৱা কিছুমান ডট ডট দেখা পাব এইবিলাক ডট এইখন 500 টকাটো আছে বা 100 টকাটো আছে ইয়াত চাব পাৰে কিছুমান ডট ডট দেখা পাব মানে থাকে আৰু ভালদৰে চালে সকলো নোটতে পাব এনেকুৱা ডট ডট এই ডট ডট বৰক আমি ইউৰিয়ান প্যাটাৰ্ন বুলি কওঁ আৰু এই ডট ডট বোৰ চিনি পাই ফটোষ্টেট মেচিন হ'ব পাৰে কম্পিউটাৰ হ'ব পাৰে স্ক্যানাৰ হ'ব পাৰে যদি এটা ফটোষ্টেট মেচিনে এখন কাগজৰ ওপৰত এনেকুৱা ডট ডট পায় ফটোষ্টেট মেচিনটোৱে গম পায় যে এখন নোট কপি কৰিবলৈ চেষ্টা কৰিছে আৰু হেইটোৱে আমাক ওয়াৰ্নিং দিয়ে বা ষ্টপ হৈ যায় মুঠৰ ওপৰত এই টেকনিকটো পৃথিৱীৰ প্ৰায় দেশে ব্যৱহাৰ কৰে তেওঁলোকৰ কাৰেন্সিত বা নোটত এইটো 1 নম্বৰ 2 নম্বৰ এটা কথা হৈছে আপোনালোকে আজিকালিৰ নোটত এনেকুৱা চিন কিছুমান দেখে এইখন 500 টকা 5 ডাল চিন আছে নিশ্চয় 200 টকা 2 ডাল চিন থাকিব 2000 টকাত কি থাকিব মই নাজানো এই চিনবিলাক কিয় থাকে জানেনে এই চিনবিলাক থাকে অন্ধ মানুহৰ বাবে হয়তো আপুনি অনুভৱ কৰিব নোৱাৰে কিন্তু এই চিন কেইটা মেইন নোটখনতকৈ অলপমান অখ হৈ আছে অন্ধ মানুহে লাৰি চাই গম পায় যে কিমান ডাল চিন আছে সো গম পায় এইখন কিমান নোট বা কিমানৰ নোট অন্ধ মানুহক ট্ৰেনিং দিয়া হয় তেওঁলোকৰ স্পেশাল ট্ৰেনিং থাকে যে এই কেইডাল চুয়ে যাতে গম পায় কিমানৰ নোট হয়তো আপুনি গম নাপাব পাৰে কিন্তু অন্ধ মানুহে গম পায় সো গম পালে এই কেইটাই এই নোটখনক বসাই কপি হোৱাৰ পৰা আৰু এই কেইডালে কামত দিয়ে অন্ধ মানুহৰ বাবে বা কম দেখা মানুহৰ বাবে তাতে লাৰি চাই গম পায় সো যদি আজিৰ ভিডিওটোৰ পৰা কিবা অলপ শিকিলে বুলি ভাবিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰক এইখিনিত থকা ডিবি নামৰ চিম্বলটো ক্লিক কৰি আৰু এই ভিডিওটো সকলোলৈ শেয়াৰ কৰি দিয়ক যিয়ে পইচা ব্যৱহাৰ কৰে বুলি আপুনি ভাবে আৰে ভাই এটো কি কলো পইচাটো সকলোৱে ব্যৱহাৰ কৰে কিছুমানে নকৰে আজিকালি এটিএম কাৰ্ড থাকে না এটিএম